নমস্কাৰ। আজিৰ মূল্য হৈছে হৰ্ষিতমুখিতা, যাৰ অৰ্থ হৈছে আনন্দিত মুখমণ্ডল। হৰ্ষিতমুখিতাৰ মহত্ব। এটা নিষ্পাপ শিশুৰ নিৰ্মল হাঁহি কিমান যে মৰম লগা হয়। বালকৰ মুখত ফুটি উঠা নিশ্চল হাঁহিয়ে মনক মোহিত কৰিব পাৰে। মুখমণ্ডলত যদি স্মিত হাস্যও নাথাকে, তেন্তে সেই মুখমণ্ডলৰ শোভানো কেনেকুৱা। এটা আনন্দৰ উদ্ভাসিত মুখমণ্ডলে মনত আহ্লাদ বা আনন্দৰ অনুভৱ কৰায়। সঁচাকৈয়ে অন্তৰত লুকাই থকা খুচি, আনন্দ আৰু হৰ্ষক ফুটাই তুলিব পৰা দিব্য গুণ হৈছে হৰ্ষিতমুখিতা। হৰ্ষিতমুখিতা হৈছে মুখমণ্ডলত মানে চেহেৰাত সদায় প্ৰসন্নতাৰ সুন্দৰ ৰং বিয়পাই থকা। মুখমণ্ডলত দুখ, উদাস, চিন্তা আদিৰ ভাৱৰ বিপৰীতে এক আনন্দ, উল্লাস, সন্তুষ্টিৰ ভাৱ মুখমণ্ডলত বিৰিঙি থকা। দুখৰ সময়ত মানুহ দুখী হয়, কিন্তু অন্য সময়ত সাধাৰণ ব্যৱহাৰৰ সময়ত যেতিয়া অন্তৰ মনৰ উমং উৎসাহ তথা হৰ্ষৰ ভাৱ মুখমণ্ডল দৰ্শন কৰিলেই অনুভৱ কৰা যায়, সেয়া হৈছে হৰ্ষিতমুখিতা বা হৰ্ষিতমুখিতাৰ স্বভাৱ। হৰ্ষিতমুখীৰ মুখমণ্ডলত এক সন্তুষ্টিৰ মৃদু হাঁহি যেন সদায় লাগি থাকে। এই মৃদু স্মিতৰ পৰা মুখমণ্ডলৰ শোভা বৃদ্ধি হয়। ফুলি থকা ফুলৰ পৰা যেনেকৈ মধুৰ সুগন্ধি বতাহত মিলিত হয়, ঠিক তেনেকৈয়ে অন্তৰ্মনৰ উল্লাস, খুচি আদি মুখমণ্ডলত বিয়পি থাকে। এখন ফুলনিৰ ৰং বিৰঙৰ ফুলবোৰে যেনেকৈ সকলোৰে মন মোহিত কৰে, ঠিক তেনেকৈয়ে হৰ্ষিতমুখী ব্যক্তিয়েও জাকত জিলিকা হৈ হাজাৰজনৰ মাজতো আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰে। ওঠত ফুটি উঠা মিচিকীয়া হাঁহিয়ে সকলোলৈকে খুচি আৰু আনন্দৰ সুগন্ধি বিলায়। এনে ব্যক্তিৰ সংস্পৰ্শলৈ আহিলে বা তেওঁলোকক দৰ্শন কৰা মাত্ৰতে আনেও নিজৰ মনত হৰ্ষ, উল্লাস বা খুচিৰ অনুভৱ কৰে। হৰ্ষিতমুখ ব্যক্তিৰ মধুৰ স্নেহপূৰ্ণ মিচিকীয়া হাঁহিয়ে মিত্ৰতাৰ পৰিচয় দিয়ে। মুখেদি শব্দৰ ভাষাৰে নোকোৱাকৈয়ে মনৰ অনেক ভাৱ অনুভূতি আদিক প্ৰকাশ কৰে। হৰ্ষিতমুখ অৱস্থাই সকলোকে আপোনত্বৰ ভাৱ অনুভৱ কৰায় আৰু শান্তি দিয়ে। যেতিয়া আত্মা শান্তি, প্ৰেম, আনন্দ আদি গুণসমূহেৰে ভৰপূৰ হয়, তেতিয়া ব্যক্তিৰ মুখমণ্ডলত এক দিব্য কান্তিৰ সৃষ্টি হয়। এই হৰ্ষিতমুখ মুখমণ্ডল সাকাৰাত্মকতাৰ এক সুন্দৰ দৰ্পণ হয়। এই গুণ দেৱী দেৱতাসকলৰ দিব্য প্ৰভা বা আভা, আৰু এয়া দেৱলোকৰ দিব্য সৌন্দৰ্য। সুখী মানুহৰ মুখমণ্ডলৰ অনুপম শোভা। বালক শ্ৰীকৃষ্ণৰ মোহময়ী হাঁহিয়ে ল'ৰাৰ পৰা বুঢ়ালৈকে সকলোকে আকৰ্ষিত কৰে। সকলোৰে মনত মৰম চেনেহৰ ভাৱ উঠলি উঠে। গম্ভীৰতাৰ গুণ আৰু হাস্যমুখিতাৰ গুণ দুয়োৰে মাজত সন্তুলন ৰাখি সঠিক সময়ত সঠিক ধৰণে ব্যৱহাৰ কৰিলে ব্যক্তিৰ ব্যক্তিত্ব অতি শক্তিশালী হৈ পৰে, যাৰ দ্বাৰা অনেক কঠিন অসম্ভৱ যেন লগা কাৰ্য সহজে সমাধা হৈ যায়। অতঃ আপুনিও হৰ্ষিতমুখিতা গুণ ব্যৱহাৰ কৰক আৰু প্ৰেম, শান্তি, খুচি, আনন্দ আদি ৰং বিৰঙৰ ফুলৰ সুগন্ধিৰে জীৱন বাগিচাখনক সৌন্দৰ্যময় কৰি তোলক। এয়াই আপোনালৈ আমাৰ শুভকামনা থাকিল। ধন্যবাদ।